হেল্ল' ছাত্ৰ-ছাত্ৰীসকল, যিসকলে 2026ত মেট্ৰিক এক্সাম দিবা সেইসকলৰ বাবে দুটা গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ আৰু তোমালোকে ভিডিঅ'টো স্কিপ নকৰি শেষ পৰ্যন্ত ভিডিঅ'টো চাবা। তো ছাত্ৰ-ছাত্ৰীসকল, যিসকলে 2026ত মেট্ৰিক এক্সাম দিবা তেওঁলোকৰ ৰুটিন কেতিয়া পাবা বা তেওঁলোকৰ এক্সাম কেতিয়া হ'ব, মই এইটো ভিডিঅ'ত সকলোখিনি জনাই দিম। তোমালোকে একেবাৰে শেষ পৰ্যন্ত ভিডিঅ'টো চাবা। তো ছাত্ৰ-ছাত্ৰীসকল, যিসকলে 2026ত মেট্ৰিক এক্সাম দিবা আৰু যদি তোমালোকে মেট্ৰিক এক্সামত ভাল ফলাফল কৰিব বিচাৰা তেনেহ'লে তোমালোকে এডুকেশ্যন আছাম চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু মই তোমালোকক যিমানেই পাৰোঁ সিমানেই গাইডেন্স দি যাম। তোমালোকে এডুকেশ্যন আছাম চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু তোমালোকে ভিডিঅ'টোত লাইক এটা কৰি দিবা। আৰু ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে বহুতেই জানাই যে এইবাৰ 2026ত মেট্ৰিক এক্সামটো টান হ'বলৈ গৈ আছে আৰু তোমালোকে বহুতেই জানাই যে এইবাৰ নিউ পেটাৰ্ণ MCQ আৰু কনচেপ্ট বেছ কুৱেশ্যন আহিব। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ প্ৰথমটো আপডেট হৈছে মেট্ৰিক পৰীক্ষা কেতিয়াৰ পৰা আৰম্ভ হ'ব। যদি তোমালোকে চোৱা, আগৰ যিসকলে 2024ত মেট্ৰিক এক্সাম দিছে সেইসকলৰ যদি ৰুটিনখন চোৱা তেনেহ'লে তোমালোকে দেখিবা ফেব্ৰুৱাৰীৰ 15 তাৰিখত তেওঁলোকৰ মেট্ৰিক পৰীক্ষা আৰম্ভ হৈছে। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰো মেট্ৰিক পৰীক্ষা ফেব্ৰুৱাৰীৰ 10 to 15 তাৰিখৰ ভিতৰতেই তোমালোকৰ আৰম্ভ হ'ব। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ 2 নম্বৰ আপডেটটো হৈছে তোমালোকৰ HSLC 2026ৰ ৰুটিনখন কেতিয়া দিব। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে যদি 2024খন চোৱা তেনেহ'লে তোমালোকে দেখিবা যে 2 নৱেম্বৰ 2024খন দিছে আৰু তোমালোকৰ 22-25ৰ ভিতৰতে তোমালোকে পাই যাবা তোমালোকৰ ৰুটিনখন। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ কাৰণে এই দুটা গুৰুত্বপূৰ্ণ আপডেট আছিলে। আশা কৰোঁ মই তোমালোকৰ এই দুটা আপডেট বহুত গুৰুত্বপূৰ্ণ আপডেট। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ যদি কিবা 2026ৰ মেট্ৰিক এক্সামৰ কাৰণে কিবা যদি ডাউট থাকে তেনেহ'লে তোমালোকে কমেণ্টছ কৰিবা আৰু মই তোমালোকৰ কমেণ্টছত ৰিপ্লাই দিবলৈ চেষ্টা কৰিম।